জমপুৰী ৰামে জমপুৰী এনেকুৱা এটা বস্তুৰ সৃষ্টি হৈছিল, কিন্তু ৰাৱণ বুলি যমে নাজানিছিল। জমপুৰীত এনেকুৱা উতলা পানী মিঠাতেলৰ ৰাৱণক বধ কৰিবৰ কাৰণে ঠিক কৈছিল। তেতিয়া ৰাৱণ গৈ পেলাই তাত সোমাল। ৰাৱণে সুধিল, এইটো কি কাৰণে আপোনালোকে কৰিছে? তেতিয়া ক'লে যে এটা ৰাৱণ নামৰ মানুহ আছে, ইয়াক তাত দিবৰ কাৰণে এইটো সৃষ্টি কৰিছে বুলি ক'লে। তেতিয়া ৰাৱণে মনে মনে গম পালে যে আচ্ছা মোৰ এই নামটো ৰাৱণ, তেতিয়া মই ইমানকুৱা গৰম তেলত সোমাই পেলাই ক'লে নমওঁ বুলি ৰাৱণে লংকাত সোমোৱাৰ লগে লগে এখন দণ্ডুকাবন বুলি কয়, তাত এটা মামা আছে। সেই মামাটো বৰ বেলেগ মায়াবী, ৰাৱণৰ প্ৰথম সেনা মায়াবী আৰু মায়াবীক লগাই বামুণৰ ৰূপে সীতা ঘন কৰিলেগৈ কিবা খাওঁ বুলি। এই নহ'লে লক্ষণৰ এটা আউচ আছে, আমাৰ দৰ্জাজনীটো তেনেকুৱা। এই লক্ষণৰ আউচটো ভিতৰত থাকিলে ৰাৱণে একো কৰিব নোৱাৰে, কিন্তু বাহিৰলৈ আহিলে কৰিব পাৰিব। বাহিৰলৈ অহাৰ কাৰণে বৰ ভোক লাগিছে বুলি মায়াবীয়ে এনেকুৱা কাম এটা কৰি দিলে। তেতিয়া ৰাৱণ লগত আছিল, তেতিয়া ৰাৱণে হৰণ কৰিছে। আৰু ৰাম লক্ষণ আহি পেলাই বনতে নাছিলে। বনত থাকোঁতে ৰাম লক্ষণ আহি দুখত হিয়া ভাগি পৰিলে। যেতিয়া সীতা নাই, কি কৰিম, সীতা নাই, ইটো সোধে সিটো সোধে, কোনেও নেদেখে। তেতিয়া জটাই পক্ষীক পালেগৈ। বহুত দূৰত যাওঁতে এদিন জটাই পক্ষীক সুধিলে যে তুমি দেখিছিলা নেকি? বোলে প্ৰভু মই তাৰ লগতে যুদ্ধ কৰিছোঁ, ৰাৱণে হৰণ কৰি নিছে লংকালৈ, আৰু যুদ্ধ কৰোঁতে মোৰ দুইখন দেউকা কাটি পেলাই ইয়াতে পেলাই থৈ গুচি গৈছে।